তাৰমানে তহঁতি সঁচাকৈ কৈছ নেকি? সঁচাকৈ মোক ধুনুৱে লাইক কৰে নেকি? থোৱা আৰু পাই তোক যে বনাই বনাই মিছা কথাবোৰ কিয় ক'ম বাৰু? সি যে নিজে আমাৰ মুখৰ আগতে কৈছে লাইক কৰে বুলি তোক। অ' পাহি ভাবি ল পাই তোৰ যে কপালখন ফুলি যাব আৰু পাই। ধুনুৰ হাতত যে নিজৰ গেলামাল দোকান আছে। তই জানই নহয় লকডাউনৰ সময়ত কেনেকুৱা চলিছিলে। আৰু গেলামাল দোকানৰ যে যিমানেই নহওক আৰু পাই বিক্ৰী হয়েই আৰু। তোৰ যে মুঠতে জীৱনত চিন্তা নাই, নিজৰ বিজনেছ একোৱেই প্ৰব্লেম নাই। যা লাইকহে কৰে কিবা, ভাল পোৱা কথা কোৱা নাই নহয়। তহঁতে আৰু বেছিয়ে দূৰত গুচি গলি আৰু। নিজে বোলে সি প্ৰপ'জ কৰিলে সেইটো বেলেগ কথা আৰু। লাভ মানে লাইক, লাইক মানে লাভ আৰু দুটা একে বস্তু। তোক যে ধুনুৱে প্ৰপ'জ কৰিম বুলিও কৈছে আমাৰ ওচৰত। সঁচানে? হ'ব দে, প্ৰপ'জ কৰিলে দেখা যাব, ভাবিম আৰু তেতিয়া। ঐ পাহি ভাবিম চাবিম একো নহয়, চিধা মই কৈছো ন তই য়েছ কবিয়ে। চা দুৰ্গা পূজাও আহিছে, তোক খৰচ পাতি উলিয়াব লাগিব নহয়। আৰু তই কিবা অকলে যাবি নেকি পূজা চাবলৈ? মই যাম ভেবেলাৰ লগত, তাৰপিছত কলি যাব কটীয়াৰ লগত। তই কিবা অকলে অকলে চাবি নেকি? তই ধুনুৰ লগত যাবি আকৌ, আমি তিনিটা সিহঁত তিনিটা। কি মস্তি হ'ব। ৰাস্তাত যে ফুচকা খাম, তাৰপিছত পূজাত ফুৰিম, চাওমিন খাম, ম'ম' খাম, কি মজা লাগিব। হ'ব দে চাওঁচোন আগতে সি কিবা কয়, তাৰপিছত মই য়েছ কম। অ নীলা নীলা আখৰে মাজনী চিঠি লিখো তোমালে, ৰাতি 12 বজাতে। ঐ মনকা পূজা কাপোৰ কিনিলি নাই? কিনিমহে, কিনা নাই পেটলি বাইদেউ। আপুনি কিনিলে নেকি? কালি পৰহিলৈকে যাম বুলি ভাবিছোঁ আৰু বজাৰলৈ। দুযোৰ কিনিলোঁ আৰু দুযোৰ মানে দেখাকৈ কিনিব লাগিব নহয়। যাম ৰ, ময়ো ভাবিছোঁ কালি পৰহিলৈকে বজাৰলৈ। দুযোৰ মানে সেই অনলাইন অৰ্ডাৰ দিলোঁ আকৌ, মই দিব নাজানো নহয়। তাৰপৰা বাবুক দি পিনে মোবাইলটো দি তেনেকৈ সি অৰ্ডাৰ দি দিলে মানে। ভালেই কৰিলে দিয়ক। পাৰ্লাৰলৈ কেতিয়া যাব বুলি ভাবিছে? থ্ৰেডিং কৰিবলৈ? এই তাকেহে ভাবিছোঁ ৰ মেন, কালিয়ে ওলাওঁ নেকি দুজনীয়ে। তই যাবি নাই থ্ৰেডিং কৰিবলৈ? মোৰ মানে অকল থ্ৰেডিং বুলিয়ে নহয়, মাছাজ ফেচিয়েলো কৰাম আৰু চুলিখিনি স্পাও কৰাম, থ্ৰেডিঙো কৰাম, চব কৰাম মানে। অঁ কালিয়ে ভাল হ'ব। তাৰপিছত নহ'লে বেছি পূজা আগলৈকে গ'লে পাৰ্লাৰবোৰত বহুত ভিৰ হ'ব বুজিছে। স্কুটিখন ল'ম আৰু আপুনি আৰু মই ফৰ্চকৈ গৈ আহিম। হ'ব দে, এটা কাম কৰিম নহ'লে, কালি ভাত পানী খাই আজৰি হৈ মই তোলৈ ফোন এটা মাৰি দিম, তই স্কুটিখন লৈ ওলাই আহিবি বুজিছ। তহঁতি কেতিয়া যাম বুলি ভাবিছ পাৰ্লাৰলৈ থ্ৰেডিং কৰিবলৈ? পিছত কিন্তু বহুত ভিৰ হয় দেই, কৈ দিলোঁ কিন্তু। আজিয়ে ব'ল আকৌ, আজি এনেও ফ্ৰী আছোঁ, তিনিজনীয়ে থ্ৰেডিং কৰি গুচি আহিম। আজিনো কেনেকৈ যাম? এতিয়া দেখোন আমি ধুনুহঁতৰ ওচৰলৈকে গৈ আছোঁ। ধুনুহঁতে কৈছে সেই গছডালৰ কিনাৰতে ৰখি থাকিব বোলে। তোক কিবা প্ৰপ'জ নকৰিব নেকি? আজি ক'ত আমি ফ্ৰী আছোঁ? কালি যাম দে, কালি যাম। তহঁতি কেনেকৈ জানো? যদি সিহঁতে ৰখি থকা নাই তাতে, তেতিয়া লাজটো পাবি আৰু। এই বল বল, গম পাবি নহয় এতিয়া তই। ফাটিব আৰু কৰাই দিম আমি তিনি, সিহঁতে তিনি, বঢ়িয়া হ'ব। একেলগে চাম পূজা, এই দুৰ্গা পূজা, মজা মজা দুৰ্গা পূজা। সেই ফাৰা ইঞ্জা এতিয়ালৈকে গাৰ্লফ্ৰেণ্ড বনা নাই নহয়, কি জোকাই আছ মোক? এনেই মই মানুহটো নাৰ্ভাছ হৈ আছোঁ। তই এতিয়াই দি আছ নেকি? ইমান যে নাৰ্ভাছ হৈছ, তই নাৰ্ভাছ হ'ব নালাগে নহয়। তোৰ যে আজি 100% য়েছ ক'বই। তই কেৱল সাহস কৰি কথাটোকে পাহিক ক'লেই হ'ল বুজিছ। চব ফিটিং কৰি থোৱা আছে। এই মই আছোঁ যা, তই ভয় কৰিব নালাগে, নাৰ্ভাছ নহ'বি তই। তই যে একো চিন্তা কৰিব নালাগে, চব ফিটিং কৰি থোৱা আছে। মুঠতে কৈছোঁ নহয়, তই একো চিন্তা নকৰিবি। আহিলে কেৱল তই সাহস কৰি কথাটো ক'লেই হ'ল বুজিছা। সাহস সেই মানুহৰ মূল অস্ত্ৰ। ঐ কঠীয়া ঐ ভেবেলা, জাননে ৰাতি যে মোৰ অলপো টোপনি নাহিলে চিন্তাত কি কৰিম কি হ'ব। যদি আৰু মোক খেচুকা মোক যদি থাপ্প মাৰি দিয়ে, কেনেকৈ লাজ পাম বাৰু। আজিলৈকে ছোৱালী খাই পোৱা নাই, যদি আজি খাবলগীয়া হয় জীৱনত, কেনেকুৱা লাগিব আৰু নিজকে। ঐ তই চিন্তা কৰিছ আৰু দে, ইমান চিন্তা কৰিব নালাগে নহয়, আমি আছোঁ। মনে মনে থাক, আহিছে। ভেবেলা মোৰ যে লাজো লাগিছে, ভয়ো লাগিছে পাই। মই কেনেকৈ যে ক'ম পাহি।
কঠিয়া ধুনুৱে কিবা এটা কম বুলি কৈছিলে নহয় পাহি এয়া পাহিক আমাৰ লগতে লৈ আহিছোঁ ধুনুৱে ক'ব দেই যা ধুনু পাহিক কৈ দেগে কি কম বুলি ভাবিছা খোলা খুলিকে কৈ দেগে যা খুই পাহি যা যা আগুৱাই যা অকণমান কি কম বুলি ভাবিছিলি ধুনু পাহি মই তোক ভাল পাওঁ আই লাভ ইউ জীৱনত যে প্ৰথম প্ৰপ'জ কৰিছোঁ আৰু পাই আগু নাই পিছু নাই তই প্ৰথম তই শেষ ঘৰৰ একমাত্ৰ ল'ৰা মই না তোৰ কাৰোবাৰ লগত কাজিয়া লাগিবলৈ কিবা আছে না কিবা আছে দেউতাৰো এই যিখন গেলামাল দোকান আছে সেইখনো পিছলৈকে মোৰেই হ'বগৈ তই গোটেই বিল্ডিংটো মালিকনী হ'বিগৈ পাহি ভাবি ল মোক যদি তই ভাল পাওঁ তেনেহ'লে য়েছ কৈ দে এতিয়াই মই কিন্তু মিছা কথা কোৱা নাই সঁচা কথা কৈছোঁ তোক যে মই বেলেগ ভাল পাওঁ মুঠতে বুজাব নোৱাৰোঁ পূজাত যদি মোৰ লগত ফুৰিবলৈ মন আছে আৰু যদি পূজাত তোক কাপোৰ লাগে তোক মই চব দিম তই কেৱল মোক য়েছ ক'লেই হ'ব